আছামিজ ষ্টাডি চেনেলটোলৈ সকলোকে বহুত বহুত নমস্কাৰ জনাইছোঁ আৰু লৈ আহিছোঁ মই আজি নেট স্লেটৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতখনৰ ওপৰত কেইটামান চমু তথ্য আৰু আজিৰ প্ৰথমটি তথ্য আছে স্বপ্ন আৰু স্মৃতিৰ ধূলিৰ ধেমালি নামৰ এই দুখন আত্মজীৱনীমূলক গ্ৰন্থৰ লেখক হ'ল নগেন শইকীয়া আৰু ধূলিৰ ধেমালিৰ প্ৰকাশৰ চন হ'ল 2002 চন অৰ্থাৎ প্ৰথম প্ৰকাশৰ চন 2002 চন 2 নম্বৰ পাতি সোণাৰুৰ ফুল আৰু পাহৰিব নোৱাৰিলো যি আত্মজীৱনীমূলক গ্ৰন্থ দুখনৰ লেখক হ'ল নীলমণি ফুকন 3 নম্বৰ কানাই বৰশী বোৱা শিলালিপিৰ বিষয়ে আলোচনা থকা অসমীয়া সাহিত্যৰ কেইখনমান উল্লেখযোগ্য পুথি হ'ল পদ্মনাথ ভট্টাচাৰ্যৰ ইণ্ডিয়ান হিষ্টৰিকেল কোৱাৰ্টাৰলি কনকলাল বৰুৱাৰ আৰ্লি হিষ্ট্ৰী অফ কামৰূপ আৰু মহেশ্বৰ নেওগৰ পাৰ্শ্য শাসনাৱলী 4 নম্বৰ গড়গঞা শৈলীৰ তিনিখন পুথিচিত্ৰৰ নাম হ'ল হস্তি বিদ্যাৰ নব শংখচূড় বধ আৰু ভাগৱত ষষ্ঠ স্কন্ধ গতিকে আজি তথ্য মই কেৱল 4টাহে দিলোঁ এই 4টা তথ্য কেনে পালে জনাব যদিহে ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে ধন্যবাদ